আজি আমি কথা পাতিম কিং অফ ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট আৰু ৱাৰেন বাফে অফ ইণ্ডিয়া নামেৰে জনাজাত ৰাকেশ ঝুনঝুনৱালাৰ বিষয়ে। তেওঁ মাত্ৰ ৫,০০০ টকা আৰম্ভ কৰিছিল, কিন্তু আজি তেওঁ ১৬,০০০ কোটি মালিক। বৰ্তমান সময়ত তেওঁ ভাৰতৰ ৫৩ নম্বৰ আটাইতকৈ ধনী ব্যক্তি। ৰাকেশ ঝুনঝুনৱালাৰ জন্ম ৫ জুলাই ১৯৬০ চনত মুম্বাইত এটা মাৰোৱাৰী পৰিয়ালত হৈছিল। তেওঁৰ দেউতাক এজন ইনকাম টেক্স অফিচাৰ আছিল। তেওঁ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বহু কথা জানিছিল। তেওঁ সচৰাচৰ নিজৰ বন্ধুৰ লগত শ্বেয়াৰৰ কথা পাতিছিল। এদিন তেওঁ কথা পাতি থাকোঁতে ১৪ বছৰ বয়সত ৰাকেশে দেউতাকক সুধিলে যে শ্বেয়াৰ মাৰ্কেট কিনো। তেতিয়া দেউতাকে তাক ক'লে যে নিতৌ বাতৰি কাকত পঢ়িবা, তাত এটা কোম্পানীৰ বিষয়ে সকলো দিয়া থাকে। শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰাৰ আগত সকলো দিশৰ কথা জনা উচিত। লাহে লাহে ৰাকেশে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আৰু জানিবলৈ আৰম্ভ কৰিলে। তেওঁ দেউতাকৰ কথা মতে সকলো কোম্পানীৰ পাষ্টত হোৱা উন্নতি আৰু অৱনতি সকলোৰে প্ৰতি জ্ঞাত হ'ব ধৰিলে। যেতিয়া তেওঁ পৰ্যাপ্ত জ্ঞান হ'ল, তেতিয়া তেওঁ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব বিচাৰিলে, কিন্তু দেউতাকে তেওঁক পঢ়া শুনা শেষ কৰাৰ পাছতহে ইনভেষ্ট কৰিব দিলে। তাৰপাছত তেওঁ চিদামহম কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে আৰু ১৯৮৫ চনত তেওঁ নিজে এজন চাৰ্টাৰ একাউণ্টেণ্ট হ'লগৈ। তেওঁ সকলো পঢ়া শুনা কমপ্লিট হ'ল। এতিয়া ইনভেষ্ট কৰাৰ সময় আহিল, কিন্তু সেই সময়ত তেওঁ তাত ইনভেষ্ট কৰিবলৈ পইচা নাছিল। তেওঁ প্ৰথম অৱস্থাত মাত্ৰ ৫,০০০ টকা ইনভেষ্ট কৰে। তেওঁ ১৯৮৬ চনত আটাইতকৈ ডাঙৰ সফলতা লাভ কৰে। তেওঁ টাটা টি ৫,০০০টা শ্বেয়াৰ ৪৩ টকা প্ৰতি শ্বেয়াৰত ধৰি কিনিছিল। মাত্ৰ ৩ মাহ পাছতে তেওঁ সেই শ্বেয়াৰ ১৪৩ টকা প্ৰতি শ্বেয়াৰত হিচাপে বেচিবলৈ সক্ষম হয়, যাৰ বাবে তেওঁ ৫ লাখ টকা লাভ হয়। আগলৈ তেওঁ ১৯৮৬ চনলৈ পৰা ১৯৮৯ চনলৈ প্ৰায় ২৫ লাখ টকা ইনকাম কৰিবলৈ সক্ষম হয়। কিন্তু তেওঁ আটাইতকৈ ডাঙৰ সলনি ২০০২ চনৰ পৰা ২০০৩ চনৰ ভিতৰত আহে, যেতিয়া তেওঁ টাইটেন কোম্পানীৰ ৬ কোটি শ্বেয়াৰ ৩ টকা প্ৰতি শ্বেয়াৰৰ হিচাপে কিনি পাছলৈ সেই এটা শ্বেয়াৰত ৩৯০ টকা হিচাপে বিক্ৰী কৰে, যাৰ বাবে তেওঁ ২১০০ কোটি টকা প্ৰফিট পাবলৈ সক্ষম হয়। সদায় তেওঁ অকল লাভহে হয় যে তেনে নহয়, বহুতো ক্ষেত্ৰত তেওঁ লোকচানো হৈছে। ডিচেম্বৰ ২০১১ চনত তেওঁ বহুকেইটা কোম্পানীত ইনভেষ্ট কৰে। সেই কোম্পানীবোৰৰ শ্বেয়াৰ তললৈ নামি অহাৰ ফলত তেওঁ বহুশ কোটি টকাৰ লোকচান হয়, কিন্তু অতি সোনকালে ফেব্ৰুৱাৰী ২০১২ চনত গোটেই পইচা পুনৰ ঘূৰাই পাবলৈ সক্ষম হয়। সেইদৰে ৰাকেশ আগবাঢ়ি গৈ আছে।